আজি চতৰ শেষৰটো দিন বহাগৰ প্ৰথমটো বিহু গৰু বিহু বলক গৰুৰ কাৰণে আজি চাহ বনাওঁ চাট বনাবলৈ সকলোতো জানেই আপোনালোকে প্ৰথমতে হালধি ললো বেঙেনা থেকেৰা তিতা কেৰেলা আৰু লগতে এটা লাওটো বেছি ডাঙৰ হ'ল গোটেই বছৰতে মোক বেঙেনা দিলে এবাৰ বোলো বেঙেনাক মই বেঙেনা দি দিওঁ মানে বেঙেনা কাটি টুকুৰা কৰি দিলো তাৰ পাছত ঘৰৰে এটা জাতিলাও আছিলে জাতিলাওটো অলপ বুঢ়া হৈ গ'ল বিহুৰ বাবে সাঁচি ৰাখিছিলো সেইকাৰণে লাওটো ধুনীয়াকৈ কৰ্তন কৰাৰ পাছত ইয়াৰ পাছত নেক্সট বাঢ়িলে কৰাৰ কাম অৰ্থাৎ থেকেৰা হালধি কেইটুকুৰা সৰু সৰু টুকুৰা কৰিলে দেউতাই চাটৰ এটা ঠাৰি কাটি দিলে ঠাৰিকেইটাৰ পাছত মই তাত চাটকেইটা সোমাই দিলো আনফালে আকৌ মাহ হালধিও সকলো কাম সম্পন্ন হৈ গ'ল গৰু যিহেতু আমাৰ বৰ্তমান ঘৰত নাই আগতে আছিলে মানে বিক্ৰী কৰি দিয়া হ'ল ৰাস্তাৰ কাৰণে ৰাখিবলৈ জেগা নাই এতিয়া ছাগলী আছে ছাগলীকে ধৰম বলক তেতিয়া আৰে গৰু বুলিয়েনো কি কথা আছে ন ছাগলীওতো বিহু হয় সেইকাৰণে গৰু ছাগলী কাৰোবাৰ এটা ধোৱালেই হ'ল আনকি ঘৰৰ ডাঙৰ গৰুটোতো মই আছোৱেই দেখোন প্ৰতিবাৰতে মায়ে কৈ থাকে ঐ গৰু কাম চাম নকৰে এইফালে আহ সেইকাৰণে মই মোৰ নিজৰ আজি বিহু বুলি স্বীকাৰ কৰিয়ে লৈছো আৰু মই পিছে গৰু কিন্তু বৰ গৰুজনী আমাৰ ভণ্টিহে লাও খা বেঙেনা খা কেৰা খা বছৰে বছৰে বাঢ়ি যায় বৰ গৰু বৰ গৰুজনী সকলোবোৰ কাম সম্পন্ন কৰি গৰু ছাগলীক গা ধুৱাই লৈ ময়ো নিজে গা পা ধুই ৰেডি হলো আজি অকল গৰুৱে বিহু নেকি মোৰো বিহু কাৰণ ময়ো গৰু ইয়াৰ পাছত পইতা ভাত খালো আৰু বাকীখিনি ফল' ফৰ নেক্সট